গোটেই দিনটো পাই গাইজ, কিন্তু গোটেই দিনটো গাইজ আটা নাপাৰে গাইজ। যেতিয়া মই গাইজ ভিডিঅ'টো কৰিব আহোঁ গাইজ, তেতিয়া এই মুৰ্গীকেইটা আটা পাৰে নাগে। কাৰ খং উঠিব গাইজ কোৱাচোন? এই যি মুৰ্গী ছাৰ কুকুৰ ৰহ চাই ৰহ কেৱল আটা। হেল্ল' গাইজ, আপোনালোকক স্বাগতম মোৰ আন এটা নতুন ভ্লগলৈ। হয় গাইজ, মই এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ, তাৰ কাৰণে চৰি। তো এইকেইদিন মই ভিডিঅ' এই কাৰণে দিয়া নাছিলোঁ, তাৰ কাৰণটো হৈছে কি মই ইমান ভাল এটা কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ। তো সেইকাৰণে মই এইকেইদিন ভিডিঅ' আপলোড কৰা নাছিলোঁ, আৰু মই শ্বৰ্ট ভিডিঅ' দিছিলোঁ দুটামান। তো আজিও ভিডিঅ'টোত বনাব সিমান ভাল এটা কণ্টেণ্ট নাই। তথাপিও মই আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ দিবলৈ এটা চেষ্টা কৰিছোঁ। কিন্তু কি দেখাওঁ মই আপোনালোকক এই ভিডিঅ'টোত, তাৰে হিচাপ নাই। যি হ'লেও দেখা পাব পাৰে আপোনালোকে। আৰু গাইজ মুৰ্গীৰ গাইজ ইমান এটা এই ভ্লগটো কৰিব আহিলে গাইজ ইমান এটা পাৰে। সেইটো গাইজ চাওক, সেইটো গাইজ ইমান বঢ়িয়া মুৰ্গী গাইজ, ইমান বঢ়িয়া মুৰ্গী গাইজ। মানে ভ্লগটো কৰিব হাতে মতে গাইজ মাৰে আটা পাৰে গাইজ। কি ক'ম আৰু গাইজ। তো গাইজ আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক, আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইব কৰি কিনে অল নটিফিকেশ্যনটো অন কৰি ল'ব। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাবচোন এবাৰ। আৰু গাইজ আপোনালোকে মোক কমেণ্ট কৰি ক'ব পাৰে কি আপোনালোকক মোৰ এইটো চেনেলত কেনে ধৰণৰ কণ্টেণ্ট মই আপলোড কৰিম। তো তেতিয়াহে মই গম পাম যে আপোনালোকক কেনে ধৰণৰ কণ্টেণ্ট চাব ভাল পায় আপোনালোকে। সেয়েহে আপোনালোকে যিমানটা মানুহ এই ভিডিঅ'টো চাই আছে, তো গোটেইয়ে যাতে এটা কমেণ্ট কৰি জনাই দিয়ে মোক কেনে ধৰণৰ কণ্টেণ্ট আপলোড কৰিব লাগে। তো কমেণ্ট কৰি আছোঁ গোটেইয়ে এটা। গাইজ এয়া হ'ল গাইজ লোকেল মুৰ্গী। আপোনালোকৰ কাৰ ঘৰত এনে লোকেল মুৰ্গী আছে এবাৰ কমেণ্ট কৰি ক'ব পাৰে আপোনালোকে। এতিয়া গাইজ মুৰ্গী দানা খাইছে আমাৰ গাইজ। চাওক গাইজ এই কথা মুৰ্গী। ইয়াতে গাইজ ডেকৰা দুটা, ডেকৰি তিনিটা আছে, এইফালে এটা আছে গাইজ। ডেকৰা দুটা আৰু ডেকৰি তিনিটা আছে। তো আৰু কাবাক যদি লোকেল মুৰ্গী লাগে গাইজ, তেতিয়াহ'লে আমাক কমেণ্ট কৰি ক'ব পাৰে লোকেল মুৰ্গী লাগিলে। দুইটাৰ মুৰ্গী আছে গাইজ। কাবাক লোকেল মুৰ্গী লগা হ'লে ডেকৰা লোকেল মুৰ্গী, তো কমেণ্ট কৰি ক'ব পাৰে আপোনালোকে আমাক এইগিলা। আৰু আছে ৰ'ব গাইজ, এইগিলা চাওক গাইজ, এইগিলা মুৰ্গী আছে গাইজ আমাৰ। গাইজ মোৰো গাইজ এটা ইচ্ছা আছিল গাইজ ইউটিউবাৰ হওক, মানে সপোন আছিল। কিন্তু গাইজ এই সপোনটো গাইজ দিঠক হৈয়ে ৰ'ব চাগে গাইজ। কিয়নো গাইজ মই গাইজ ইউটিউবত গাইজ 7টামান চেনেলত কাম কৰিছোঁ, কিন্তু এটা চেনেলতো মই আচ্ছা ৰেছপঞ্চ নাপালোঁ। তো মই মোৰ এইটো ভ্লগ চেনেলত ভাল ৰেছপঞ্চ পাম বুলি এটা আশা কৰি আহিছিলোঁ, কিন্তু এতিয়ালৈকে মই এটাও ভাল ৰেছপঞ্চ পোৱা নাই। তো সেয়ে মোৰ এই সপোন হৈয়ে ৰ'ব চাগে। প্লিজ আপোনালোকে মই হাত জোৰ কৰি কৈছোঁ গাইজ, প্লিজ আপোনালোকে মোকো ছাপোৰ্ট কৰক গাইজ। আপোনাৰ আমাৰ অসমত বিকাশ চেত্ৰী, ডিম্বু বৰুৱা, আফ্ৰিকান ভালুকৰ নিপু পেটাল, ব্লেক এণ্ড হোৱাইট, এইবিলাক চেনেলক আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰিছে আপোনালোকে মোকো সেনেকৈ ছাপোৰ্ট কৰকচোন গাইজ। প্লিজ আপোনালোকে মই হাত জোৰ কৰি জনাইছোঁ গাইজ। ইমান এটা ভাল মুৰ্গী কটাৰ ইমান গাইজ ভিডিঅ'টো কৰিব আহিলে গাইজ মুৰ্গী কটাৰ ইমান এটা বাঢ়ে গাইজ। কি ক'ম মই ইয়াৰ,
এনে গাইজ গোটেই দিনটো পাই গাইজ কিন্তু গোটেই দিনটো গাইজ আটা নাপাৰে গাইজ যেতিয়া মই গাইজ ভিডিঅ'টো কৰিব আহোঁ গাইজ তেতিয়া এই মুৰ্গীহঁতে আটা বাৰে নাকে কাৰ খং উঠিব গাইজ কোৱাচোন এই যি মুৰ্গী ছাৰ কুকুৰ ৰহ চাই ৰহ কেৱল আটা তো গাইজ আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি আছিল যদি ভিডিঅ'টো চাই অলপ ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব তো আজিলৈকে এইখিনিয়ে তো আৰু দিন লগ কৰিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে তো জয় আই অসম জয় জুবিন দা